নমস্কাৰ দিন বিশেষত আজি দিনটো হিতান আজি 6 জুলাই ইংৰাজী ক্যালেণ্ডাৰৰ অনুসৰি 187 নম্বৰ দিন আৰু অধিবৰ্ষ তথা লিপ ইয়াৰৰ ক্ষেত্ৰত এয়া 188 নম্বৰ দিন আজি ওয়াৰ্ল্ড জোনোসিছ ডে অৰ্থাৎ ইনফ্লুৱেঞ্জা ইবোলা আৰু পশ্চিম নীল ভাইৰাছৰ দৰে জোনোটিক ৰোগৰ বিৰুদ্ধে প্ৰথমটো টিকাকৰণৰ স্মৃতিত প্ৰতি বছৰে 6 জুলাই তাৰিখটো বিশ্ব জোনোছ দিৱস হিচাপে পালন কৰা হয় এতিয়া বলক আজি তাৰিখৰ ইতিহাস সম্বন্ধে কিছু কথা জানো আজি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মহিম বৰাদেৱৰ জন্মদিন 1924 চনত তেখেতে জন্ম লাভ কৰিছিল তেখেত অসমৰ এগৰাকী প্ৰসিদ্ধ গল্পকাৰ কবি আৰু সাহিত্যিক তথা শিক্ষাবিদ আছিল আজি তপজুল আলীৰ মৃত্যু তিথি তেখেত বিষ্ণুৰাভা বঁটাৰে সন্মানিত হোৱা অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ তেওঁ অসমীয়া ভাষাত ভালে সংখ্যক গীত ৰচনা কৰিছে লগতে পুতলা ঘৰ সোণৰ হৰিণ আদি চলচ্চিত্ৰত তেখেতে সংগীত পৰিচালনা কৰিছে 1964 চনত মালাউইয়ে ব্ৰিটেনৰ পৰা স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু 1975 চনৰ আজিৰ দিনটোতে কমৰোছ নামৰ দেশখন স্বাধীন হয় তেওঁলোকে প্ৰায় 137 বছৰ ধৰি ফ্ৰান্সৰ শাসনত আছিল এই কমৰোছটো এটা দ্বীপপুঞ্জ হয় তেওঁলোকৰ চৰকাৰী নাম হৈছে ইউনিয়ন অফ দা কমৰোছ 2006 চনৰ আজিৰ তাৰিখতে ভাৰত আৰু চীনৰ মাজৰ ব্যৱসায়িক চকী নথুলা পাছ ব্যৱসায়ৰ বাবে মুকলি কৰা হয় এই দুৱাৰখন 1962 চনৰ ইণ্ডো-চীন যুদ্ধ হৈছিল ইণ্ডিয়া আৰু চীনৰ মাজত সেই যুদ্ধৰ পৰা বন্ধ হৈ আছিল আৰু 2006 চনত ইয়াক পুনৰ মুকলি কৰা হয় 2013 চনৰ আজিৰ দিনটোতে এছিয়ানা এয়াৰলাইন্সৰ বিমান 214 সান ফ্ৰান্সিস্কোৰ বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয় আজিৰ তাৰিখত কেইগৰাকীমান মহান ব্যক্তিয়ে জন্ম লাভ কৰিছিল ইয়াৰে এগৰাকী হ'ল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুছ তেখেতে 1946 চনত জন্ম লাভ কৰিছিল 1935 চনত দালাই লামা আমি যাক দালাই লামা বুলি কওঁ তেখেত 14 নম্বৰ দালাই লামা হয় দালাই লামা এটা ৰেংক টাইপৰ হয় তিব্বতৰ ধৰ্মগুৰুসকলৰ আৰু তেখেতো আজিৰ তাৰিখতে জন্ম লাভ কৰিছিল আজিৰ দিনৰ ইতিহাস সম্পৰ্কে আপুনি বহুকেইটা কথা জানিবলৈ পালে আৰু এনেকুৱা কথা জানি থাকিবলৈ বা এনেকুৱা ইনফৰমেশ্যন পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে আজিৰ ভিডিঅ'টো এটা লাইক কৰি দিব ইয়াৰ পৰা আমি বহু উৎসাহিত হ'ম আৰু আগলৈ এনেকুৱা ভিডিঅ' বনাই থাকিবলৈ সাহস পাম এতিয়ালৈ আহিছোঁ নমস্কাৰ